আমবাড়ি পথাৰত গৰম গৰম খেল ফলাফল পৰ হৈ গৈ 16 ধীৰাজ আমবাৰীত নৈশ বেডমিণ্টন প্ৰতিযোগিতাত তুৰা দল জয়ী আন বছৰৰ দৰে এইবেলিও ধূপধাৰাৰ সমীপৰ আমবাৰী এভাৰেষ্ট স্পৰ্টছ ক্লাবৰ সৌজন্যত সপ্তম বাৰ্ষিক দ্বৈত নৈশ বেডমিণ্টন প্ৰতিযোগিতাখন তিনিদিনীয়াকৈ অনুষ্ঠিত হয়। স্থানীয় দুধকোঁৱৰ বজাৰ প্ৰাংগণত অনুষ্ঠিত প্ৰতিযোগিতাখন 16 জানুৱাৰীত সমাপ্ত হোৱাৰ লগতে প্ৰতিযোগিতাত মুঠ কেইবাটাও দলে অংশগ্ৰহণ কৰে। প্ৰথম স্থান লাভ কৰে তুৰা দলৰ জিগজাগ এ চাংমা আৰু মিকিং মমিনে আৰু দ্বিতীয় স্থান অৰ্জন কৰে মিৰ্জা বৰিহাটৰ ধীৰাজ আৰু মহানন্দই। আনহাতে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে তুৰা দলৰ জিগজাগ এ চাংমাই। প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দল দুটাক ট্ৰফিৰ লগতে 5,100 টকা আৰু 3,100 টকা প্ৰদান কৰা হয় আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা তুৰা দলৰ জিগজাগ এ চাংমাক ট্ৰফিৰ লগতে 1,001 টকা প্ৰদান কৰা হয়। ৰিপৰ্ট বিআৰ নিউজ ধূপধাৰা গোৱালপাৰা।